বন্ধু বান্ধৱীসকল, ইংৰাজীৰ বৰ্ণমালাৰ প্ৰথম আখৰ এৰে আৰম্ভ হোৱা নামৰ লোকসকল আচলতে কেনেকুৱা? কি কি গুণ আৰু দোষৰ অধিকাৰী তেওঁলোক? সকলোৰে নিজৰ নামৰ প্ৰথম বৰ্ণই নিজৰ বৈশিষ্ট্যৰ লগতে ভাল গুণ আৰু বেয়া গুণৰ দুয়োটাই নিৰ্দেশ দিয়ে। প্ৰায় লোকে নিজৰ নামৰ প্ৰথম বৰ্ণই কি নিৰ্দেশ দিয়ে নাজানে। আজি আপোনালোকক এৰে আৰম্ভ হোৱা ব্যক্তি বা লোকসকলৰ বিষয়ে জনাম। আপোনাৰ নাম যদি বৰ্ণমালাৰ প্ৰথম আখৰেৰে আৰম্ভ হয়, তেন্তে ইয়াৰ সৈতে জড়িত কেতবোৰ অন্যান্য বৈশিষ্ট্য আৰু গুণ আছে। ইংৰাজী বৰ্ণমালাৰ প্ৰথম আখৰ এৰে আৰম্ভ হোৱা মানুহৰ অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ হ'ল: তেওঁলোক দুঃসাহসিক মনোভাৱ, তেওঁলোক কৌতূহলী আৰু খোলা মনৰ হয়, তেওঁলোকে নতুন অভিজ্ঞতা পাবলৈ আৰু বিশ্বৰ অন্বেষণ কৰিবলৈ আগ্ৰহী নহয়, কিন্তু তেওঁলোকে ভ্ৰমণ বৰ ভাল পায়, লগতে নতুন সংস্কৃতি, খাদ্য আৰু অন্যান্য সামগ্ৰীৰ বিষয়ে জানিব বিচাৰে। নতুন অভিজ্ঞতাৰ বাবে আৱেগ আৰু ইচ্ছা থাকে। তেওঁলোক উচ্চাকাংক্ষী হয়, প্ৰায় ডাঙৰ সপোন আৰু লক্ষ্য থাকে। সেইবোৰ অৰ্জনৰ বাবে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিবলৈ ইচ্ছুক। তেওঁলোক স্ব-প্ৰণোদিত, নিবেদিত আৰু পৰিশ্ৰমী। তেওঁলোকৰ দৃঢ়তা হ'ল অন্যতম বৈশিষ্ট্য। তেওঁলোকে ক্ষমতা আৰু আত্মবিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে, সেয়েহে তেওঁলোকে মনৰ কথা ক'বলৈ ভয় নকৰে। তেওঁলোকে আনক দৃষ্টিভংগী দেখাবলৈ সক্ষম হয়। তেওঁলোকে শিল্প, সংগীত বা আত্মপ্ৰকাশৰ অন্যান্য মাধ্যমৰ সহায়ত নিজৰ বক্তব্য জনায়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল পালে এটা লাইক কৰি কমেণ্টত আপোনাৰ নামটো কমেণ্ট কৰি যাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল নটিফিকেশ্যনত কৰিব নাপাহৰিব, কাৰণ এনেধৰণৰ ভিডিঅ' মই এই চেনেলত আপলোড কৰি থাকিম।